হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ গতিকে বিশেষ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ থাম্বনেল দেখি আপোনালোকে গম পাইছে আজি মই কি দেখাম কি কৰিম কি মেলিম যিহেতু আমাৰ ঘৰত বৰ্তমান আমি এতিয়া খেতি কৰিবলৈ লৈছোঁ পাচলিৰ খেতি গতিকে কি কৰোঁ কি গছ ৰুওঁ কি পুলি ৰুওঁ সকলোবোৰ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মা বৌ আৰু দাদাহঁতে পুলি ৰোৱা আৰম্ভ কৰিছে এয়া কবি পুলি হয় এয়া কবি পুলি ৰ'দ পৰি যাতে মৰি নাযায় সেইকাৰণে এনেকৈ দিয়া হৈছে আৰু বৌয়ে বৰ্তমান ৰুই আছে বেঙেনাৰ পুলি বিভিন্ন ধৰণৰ পুলি ৰোৱা হৈছে সেইখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ওপৰত লাগি আছে জিকা